গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই মাইনা, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আছোঁ এতিয়া বৰ্তমান বৰ ধুনীয়া ৰাস্তা এটা, 4 লেন হয়। এইটো দেখিছেনে বাৰু? 4 লেন ৰাস্তা, বৰ ধুনীয়া ৰাস্তা। এইটো চব আমি এইডোখৰ জেগাডোখৰ হৈছে বালিজান। চাবুৱা পাৰ হৈ আহিলোঁ, বালিজান চাইডিঙত আছোঁ আমি। বালিজান চাইডিং পাৰ হ'লোঁ, অলপ আহিলোঁ আগলৈ। এই ৰাস্তাটো বনিছে ডিব্ৰুগড়ৰ পৰা একদম গুচি যাব অৰুণাচললৈকে। অৰুণাচল মানে আমাৰ নামচাই ফালে গুচি যাব, কাকপথাৰ হৈ যাবগৈ। এইটো ৰাস্তাটো বহুত ধুনীয়া। আপোনালোকে মেইন হাইৱে হৈ গ'লে যদি হৰাই যায়, মানে ৰাস্তা বিচাৰি নাপায়, আপোনালোকে এই ৰাস্তাটোত গ'লে কিন্তু কেতিয়া আপোনালোকৰ মিষ্টেক নহয়। যিহেতু এই ৰাস্তাটো এটাই, আপুনি চিধা গৈ থাকিব। এখন গ'ল, চাৰ্টাৰত ওলাই গ'ল, দেখিছেনে বাৰু? চাৰ্টাৰখন ওলাই গ'ল। আগতে মোৰ ফোনটোত অলপ ধৰিবলৈ অসুবিধা হৈছিলে, এতিয়া মই ষ্টেণ্ডটো লৈ ল'লোঁ, সেইটো কাৰণে একো প্ৰব্লেম হোৱা নাই। এয়া আমাৰ ঠাকুৰদা, মৰমৰ ঠাকুৰদা। তাৰপিছত আছে এয়া আমাৰ বস্তা বহি আছে। আপোনালোকক আৰু এটা কথা কৈ দিওঁ দেই, এই ৰাস্তাটোৱেদি গ'লে যে, এই ৰাস্তাটোৱে গ'লে মানে আমাৰ ঘৰো পায় আকৌ দেই, যাব পাৰিব কেতিয়াবা। এই ৰাস্তাটোৱে গ'লে আমাৰ ঘৰো পায়। ধুনীয়াকৈ এখন চাইনবোৰ্ডত লিখা আছে ফিলবাৰী বুলি, ফিলবাৰী ৰোড বুলি আছে, এনেকৈ কাৰ চিনোৱা আছে। আপোনালোকে যাব, ফোন কৰিব, নিশ্চয় লগ পাম আপোনালোক সকলোকে। এতিয়া আৰম্ভ কৰি আছোঁ ভিডিঅ'টো, আপোনালোকে চাই থাকক দেই। এতিয়া আমি লাহেকৈ সোমাই আহিলোঁ TCP যোনটো ৰাস্তা আছে, TCP গেটটো এইফালে পিছফালে আছে TCP। তো আমি সোমাই আহিলোঁ ৰাস্তাটোৱেদি। আমি এইটো ৰাস্তাই সোমাই গ'লে ডাইৰেক্ট ওলামগৈ পানীতোলা। ৰাস্তাটো বৰ বহলো নহয়, অলপ ঠেক। সেইফালে দেখিছেনে বাৰু? কলম দি আছে। সেইফালে দাদাসকলে দেখিছে কলম দি আছে। যিহেতু এই ছিজনটো কলম দিয়া ছিজন হয়, সেইটো কাৰণে কলমটো দিবই লাগিব, তেতিয়াহে অহা বছৰলৈ আকৌ তেওঁলোকে পাতটো পাব। মই আপোনালোকৰ মাজলৈ এদিন মই ভাবি আছোঁ ফেক্টৰীত যাম। ফেক্টৰীত গৈ কিনে আমাৰ কেঁচা চাহপাতটো ইয়াৰ পৰা যে সংগ্ৰহ কৰি নি কি কৰে, কেনেকৈ চাহপাতটো বনোৱা হয়, মই এভৰিথিং বনাম বুলি ভাবিছোঁ। আপোনালোকৰ মাজলৈ আনিম এটা ভিডিঅ'। আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ দেই গাইজ। ফাইনেলি আমি নেশ্যনেল হাইৱেত আছোঁ। এয়া হৈ গ'ল পানীতোলা টাউনতে আছোঁ আমি। এখন পানীতোলা ৰেল গেটখন হয়, যিহেতু পানীতোলা ৰেলৱে ষ্টেচনটো এই আগত আছে, অলপ আগত আছে। এয়া পানীতোলা, সকলোৱে নামটো শুনিছে চাগে, আৰু যোনে যোনে দেখা নাই, এয়া আমাৰ পানীতোলাখন। অকণমান হ'লেও দেখিবলৈ, ঠাইখন দেখিবলৈ বৰ শুৱনি লাগে। আপোনালোকে চাগে ধৰিব পাৰিছে ন আমি ক'ত পালোহি? আমি তিনিচুকীয়া পালোহি। দেখিছে ন, অলপ চলপ জাম হ'লেই আৰু, টাউনটো পোৱাগৈয়ে নাই। এতিয়া নিউ ৰেলৱে ষ্টেচন পাৰ হৈছোঁহে। পুৰণাটো পাৰ হ'বলৈ আছেই, থানা চাৰিআলিটো পাৰ হ'বলৈ আছেই, তাৰপিছতহে পামগৈ। এইজনে হাই কৈছে, হয়তো মোৰ ভিডিঅ' চাই তেখেতে। তিনিচুকীয়াখন এই তিনিকুণীয়া পুখুৰীটোৰ কাৰণে হয় নাই, তিনিকুণীয়া পুখুৰীটোৰ কাৰণে তিনিচুকীয়া নামটো দিয়া হ'ল ন। সেইটোৱে আমাৰ তিনিকুণীয়া পুখুৰীটো। এইখন আৰতি, এখন যাব দেৰগাঁও। এইখন আৰতিখন আপোনাৰ ৰেড বাছতো আছে, আপোনালোকে চাব পাৰিব। দিনৰ ভাগত যায়, মৰ্ণিং যায় ইয়াৰ পৰা ৰূপাইৰ পৰা যায় নে ঢলাৰ পৰা যায় জানো, সেইফালৰ পৰা যায় দেৰগাঁৱলৈকে যায়। আৰতি আৰু ছুপাৰো দুখন আনিব বুলি শুনিছোঁ, গুৱাহাটী লাইন চলিব। এইটো ৰেলৱে ষ্টেচন পুৰণাটো, ঠিক আছে। আৰু আপোনালোকে হয়তো জানে নে নাজানে গম নাপাওঁ বাৰু, আমাৰ যে ৰেলৱে ট্ৰেকটো ক'লৈকে আছে মই কৈছোঁ শুনক। এফালে আছে আপোনাৰ লিডুলৈকে আছে, লিডুলৈকে যায় ট্ৰেইন। তাৰপিছত এইফালে ডাঙৰিলৈকে আছে ন ভাইটি, ডাঙৰিলৈকে আছে, ঢলা ডাঙৰিলৈকে আছে। আমাৰ ডুমডুমা ফালে যায় ঢলা ডাঙৰি, আৰু লিডু এইফালে ডিগবৈ মাৰ্ঘেৰিটা হৈ যায়। এইটো দেখিছেনে, তিনিচুকীয়াত আছে, তোমাৰ নাম কিয়া হে। এইটো হৈ গ'ল আপোনাৰ এটা চিমেণ্টৰ নাম হয়। ময়ো আগতে প্ৰথমে কনফিউজ আছিলোঁ, তাৰপিছত এইবিলাক নিউজে পালোঁ আৰু তোমাৰ নাম কিয়া হে, তোমাৰ নাম কি। মই ভাবিছিলোঁ আমাৰ নামটো বুলিয়ে, কিন্তু নহয়, এইটো এটা চিমেণ্টৰ নাম। এয়াই তিনিচুকীয়া টাউন। এই আল্ট্ৰাবিলাক দেখিছে, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, লোকেল এইবিলাকেই আৰু চব লাগি আছে। এফালে ৰয়িং যাব, য'তে ত'তে যাব, ৰয়িং যাব, শদিয়া যাব, লিডু যাব, ইয়াত চব আল্ট্ৰা লাগি আছে। আপুনি য'তে গ'লে ইয়াৰ পৰা পাই যাব, সুবিধা হৈ যাব ইয়াৰ পৰা, যিহেতু
দিনৰ ভাগত আল্ট্ৰাবিলাক চলে। আমি পালোহি এতিয়া STC অলপ আগত ৰখাইছোঁ, যিহেতু তাত আমাৰ গাড়ীখন ৰখাবলৈ জেগা নাই। বহুলোকে হয়তো নাজানে ডুমডুমা কোনফালে যায় আৰু ডিগবৈ কোনফালে যায়। ডুমডুমা যায়গৈ চিধা ৰাস্তাটো, আৰু ডিগবৈ এইখন দেখিছে নহয়, এই ৰেল গেটখন, এই ৰেল গেটখনৰ ফালৰ পৰা ৰাইট চাইডে সোমাই যায়। ৰাইট চাইডে সোমাই গ'লে আমি পাই যাম ডিগবৈ, মাৰ্ঘেৰিটা, লিডু, জাগুন, জয়ৰামপুৰ চব এইফালে পাই যাম। এইফালৰ পৰা আপোনাৰ হেৰিয়তো ওলাবগৈ পাৰিব, বৰডুমচা ওলাবগৈ পাৰিব এই জাগুনৰ ফালৰ পৰা গ'লে, আৰু এইফালৰ পৰা গ'লেও বৰডুমচা ওলাব পাৰিব। ঠিক তেনেকৈ মানে এতিয়া মই সেই ডুমডুমাৰ ফালৰ পৰা মোৰ ঘৰটো ওচৰত হয়, কিন্তু এইফালৰ পৰা যদি গাড়ী চলা হয় মানে ডিগবৈৰ পৰা পেঙেৰি হৈ ফিল'বাৰীলৈ যোৱা যদি গাড়ী যোৱা হ'লে মানে তেতিয়া মানে মোৰ ঘৰটো এইফালৰ পৰা ওচৰ হ'ল হয়। মানে কি হয় এতিয়া ইয়াৰ পৰা ডিগবৈৰ পৰাতো পেঙেৰিলৈকে গাড়ী পাই যাম, কিন্তু পেঙেৰিৰ পৰা অলপ মানে অসুবিধা হয়, ৰিজাৰ্ভখন পাৰ হ'ব লগা হয়। ৰিজাৰ্ভখন পাৰ হ'লে পেঙেৰি ৰিজাৰ্ভখন পাৰ হ'লে আমাৰ ঘৰটো পাই যায় তাত। আহি পাই গ'লোঁ আমি ডিগবৈ বাছ ষ্টেণ্ড, পিছত আছে STC, এয়া পাব্লিক বাছ ষ্টেণ্ড। এয়া ডিগবৈ ৰখি আছোঁ। এতিয়া ডিগবৈৰ পৰা বেছি দূৰ নাই, মাৰ্ঘেৰিটা পামগৈ আৰু আকৌ মাৰ্ঘেৰিটাত গৈ ভাত পানী বনাই খাই মেলি শুবলৈ আছেই। আমাৰ জীৱন গাইজ, ফাইনেলি মাৰ্ঘেৰিটা বৰগোলাই পালোহি। এতিয়াতো ইয়াতে আকৌ ভাত পানী বনোৱা হ'ব, খাই মেলি অলপ আৰাম কৰিব লাগিব, যিহেতু ৰাতি যাম। আৰু আজি মই ৰাতি গুৱাহাটী নাপাওঁগৈ, অল্টাৰনেশ্যনত ঘূৰি আহিম, যিহেতু আমাৰ ফিল'বাৰীৰ পৰা ৰিজাৰ্ভ আছে। আমাৰ ইখন বাছত আছে, আৰু ইখন বাছত মই ভিডিঅ' বনোৱা নাই আগতে। এইটো ফাৰ্ষ্ট ভিডিঅ' হ'ব চাগে মোৰ, হয় সেইটো ভিডিঅ' মোৰ ফাৰ্ষ্ট হ'ব। মই এইটো ব্লগটো বনাম ফিল'বাৰীৰ পৰা নগাঁৱলৈ। ঠিক আছে, আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই।